নমস্কাৰ বন্ধুসকল, জে.বি. চুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ছাগলী পালন বিষয়ে কিছুমান কথা আপোনালোকক আলোচনা কৰিম। আৰু মোৰ ছাগলী ফাৰ্ম আৰম্ভ কৰা এবছৰ হৈছে। নৱেম্বৰ মাহত ষ্টাৰ্ট কৰিছিলোঁ। ছাগলী প্ৰথম 2জনী কিনিছিলোঁ আৰু মোৰ ছাগলী ফাৰ্মৰ সংখ্যা কিমান বাঢ়িল তাৰ বিষয়ে জনাম আপোনালোকক। ছাগলী ফাৰ্মখন আৰম্ভ কৰোঁতে আপোনালোকে বহুত ধৰণৰ কিছুমান সমস্যা সমাধান হ'ব পাৰে। ধৰক ছাগলী কেনেধৰণৰ ছাগলী প্ৰথম পালন কৰিব, থলুৱা হওক বা বাহিৰা জাতৰ হওক। আপোনাৰ ছাগলী ৰাখিবৰ কাৰণে যথেষ্ট জেগা পৰিমাণ বা এনেকুৱা মুকলি ঠাই আছেনে নাই, আৰু ছাগলীক কি ধৰণৰ খাদ্য খাব দিব, আৰু ছাগলী ফাৰ্মখন কেনেকুৱা হ'ব লাগে, তাৰ ঠাইডোখৰ কেনেকুৱা হ'ব তাৰ নিৰ্ধাৰিত বিষয়ে আপোনালোকক সম্পূৰ্ণ জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো যদি নতুন চাই আছে তেনেহ'লে নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই প্ৰথম ছাগলীখিনি আৰম্ভ কৰিছিলোঁ এজনী মাক ছাগলী। ইয়াৰ লগত 2জনী আছিলে, তাৰ লগৰজনী অলপ বেমাৰ হোৱাৰ কাৰণে বিকি দিলোঁ। তাৰ প্ৰথম পোৱালি দিছিলে সেইফালে সেইটো দিছিলে, আপুনি দেখিছে এইটো খাচী। তাৰপিছত আৰু দিছিলে এইটো প্ৰথমতে ইনচাইড গাভিনী আছিলে, অলপ 2 মাহমান পিছত এটা পোৱালি দিলে। তাৰপিছত নেক্সট এই পোৱালি দিছিলে এইটো আৰু এইটো খৰছত আছিলে, সিহঁতি খৰছত আছে। এই দুটা পোৱালি দিলে, এটা পোৱালি এতিয়া বৰ্তমান প্ৰেগনেণ্ট আছে আৰু 3 মাহৰ পিছত পোৱালি দিব। তাৰপিছত ইয়াৰ মাকজনী আছিলে বেলেগ, সিহঁতৰ একেই আছিলে, চেম গাভিনী আছিলে মাকজনীয়ে, এটা পোৱালি দিলে। ইহঁতৰ পোৱালি বৰ্তমান 2টা আছে। এই বহুজনীয় পোৱালি হৈছে এইটো বগাটো, ইয়াৰ বৰ্তমান 4 মাহমান হৈছে সময় বয়স। আৰু সেই ক'লাজনীৰ পোৱালি হৈছে এইটো ক'লাটো, বৰ্তমান খাচী কৰি ৰাখিছোঁ বৰ্তমান। চাওক, আপোনালোকে প্ৰথমতে থলুৱা ছাগলী পালন কৰক। কম খৰচতে পটককৈ ছাগলীখিনি উঠিব, আৰু বাহিৰৰ জাতৰ ছাগলীবিলাক ল'লে ধৰক বহুতো সমস্যাৰ সমাধান কৰিব পাৰে। দৰৱ পাতি, ঘাঁহ এইবিলাকো আপোনালোকে ৰোপণ কৰিব লাগিব। মই কোনো ধৰণৰ ঘাঁহ আৰু দৰৱ পাতি বা চাপৰ নোখোৱাকৈ এনেকৈ সাধাৰণভাৱে অকল যিবিলাক ঘাঁহ খায় আমাৰ পথাৰত সেইবিলাক খুৱাই সিহঁতক পালন কৰিছোঁ, আৰু বেছি খৰচো হোৱা নাই। দৰৱ পাতিৰ ক্ষেত্ৰত পেলু দৰৱ আৰু কিছুমান ধৰক চাহী দৰৱ, কণী দৰৱ সেইবিলাকহে ব্যৱহাৰ কৰিছোঁ। ফাৰ্মখন আৰম্ভ কৰোঁতে আপোনালোকে প্ৰথমতে ধৰক ছাগলীবিলাক ভালকৈ চাই ল'ব লাগিব। এবছৰত কাৰণে আপুনি ছাগলীখিনি প্ৰথম পালি ল'ব, আৰু ছাগলীবিলাক ধৰক যাহা তাৰ পটককৈ ছাগলী কিনি আনিলে আপোনালোকৰ লোকচানো হ'ব পাৰে। ভাল জাতৰ ছাগলী কিনিব, সেইটো কথাটো কৈছিলোঁ আপোনালোকক। আৰু বেমাৰ আজাৰ ক্ষেত্ৰত ছাগলীখিনি সদায় ওখ আৰু শুকান জেগা লাগে। মোৰতো তেনেকৈ বিশেষ অসুবিধা হৈ আছে, কাৰণ মোৰ জেগাডোখৰ বহুত পানী থকা জেগা, পথাৰ এৰিয়া জেগা কাৰণে পানী হয়। সিহঁতৰ গঁৰালত যাবলৈ অসুবিধা হয়, আৰু গঁৰালটো বহুত পানী থকা লেখীয়া হৈ থাকে মানে প্ৰায় তলত। ছাগলীবিলাক আপোনাৰ থলুৱা ছাগলী এবছৰ পুহি যাব বিনা খৰচত। মই ইমানখিনি ছাগলী এতিয়ালৈ হেৰি হৈছে মোৰ, একদম খৰচ কম, 0 খৰচ কৰিছোঁ বুলি ক'ব পাৰি। অকল পেলু দৰৱ আৰু ওকণি চিকৰা দৰৱ সেইবিলাকে ব্যৱহাৰ কৰিছোঁ, আৰু এনেকৈ বিশেষ ধৰণৰ অন্য দৰৱ কোনো ব্যৱহাৰ কৰা নাই। আৰু ছাগলী এনেকৈ বিশেষ আৰু অসুবিধা পোৱা নাই আজিলৈকে। ছাগলীবিলাক ধৰক থলুৱা গাঁৱৰ ছাগলী বা আনিলে মানে ফটককৈ আপোনালোকে ভাল ছাগলী পাব, কাৰণ বজাৰত ধৰক ছাগলীবিলাক বহুতো জেগাত ধৰক ইনফেকশ্যন হৈ যায় সিহঁতৰ, কাৰণ বহুত ঘূৰা মেলা ইটো ঠাই বা সিটো ঠাইলৈকে অলপ হাৱা পানী বদলি হৈ যায়তো, সেইকাৰণে সিহঁতক আনিলেও ফটককৈ মানে ছাকচেছ নহ'ব। সেইকাৰণে আপোনালোকে গাঁৱত ছাগলী বিচাৰিব, গাঁৱৰ ভিতৰে ভাল ছাগলী চাব। এনেকৈ ফাৰ্মখন আৰম্ভ কৰিব। ফাৰ্মখনৰ ধৰক প্ৰথমতে থলুৱা ছাগলী আৰম্ভ কৰিব অলপ দিন। মই থলুৱা ছাগলী আৰম্ভ কৰি চাওঁ কিমান দিন হয়, কাৰণ মোৰ ছাগলীবিলাক বেছি মতা পোৱালি দিয়ে, মাইকী পোৱালি কম আছে। বৰ্তমান মাইকী পোৱালি এজনী দিছে, কিন্তু 3টা মতা আছে। সেইকেইটা দেখিছে, এজনী মাইকী, 2টা এটা চিৰহী খৰচত আছে। বিশেষকৈ বেছি একো নকওঁ। আপোনালোকে ফাৰ্মখন আৰম্ভ কৰাৰ আগতে চিন্তা কৰি চাব, ফাৰ্মৰ জেগাবিলাক চাব, ভালদৰে ঠাইবিলাক চাব, ওখ ঠাইত বনাব ভালকৈ, আৰু তলখন চাফ চিকুণ কৰি ৰাখিব পৰাকৈ তলত পেলাই অলপ পকাৰ পৰা ঢেলাই কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।